হেল্ল' এভৰিবডি, মই আজি আপোনালোকৰ ওচৰলৈ ভাতৃ তৃতীয়া বা ভাইফোঁটা কেনেকৈ পালন কৰা হয় আৰু তাৰ মন্ত্ৰখিনি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। আজি 2024 চনৰ 3 নৱেম্বৰ 17 কাতি। আজিৰ দিনটোত ভাইফোঁটাৰ সময় মই কম। ভাইফোঁটা কিয় দিয়া হয়? ভাইৰ দীৰ্ঘায়ু কামনাৰ উদ্দেশ্যে এই ফুট দি ভনীয়েকে এই ফুট দি পেলাই ভায়েকক দীৰ্ঘজীৱী হ'বলৈ আশীৰ্বাদ দিয়ে। মন্ত্ৰটো হ'ল ভাইৰ কপালে দিলম ফুটা, জমেৰ দুৱাৰে পৰল কাটা, যমুনা দে জমকে ফুটা, আমি দি আমাৰ ভাইকে ফুটা। আৰু ভাই ফুটাৰ নিয়ম হ'ল আমি আগতে গোঁসাই ঘৰত প্ৰথমতে ঘট এটা পাতিব লাগিব, স্বস্তিক চিন দি আম পাত দিব লাগিব। তাৰপিছত এখন থালত গংগাজল, দুবৰি ধান এয়া ৰাখিব লাগিব আৰু সেয়া বায়েকে ভায়েকৰ মূৰত দিব আৰু কাজল, চন্দন আৰু মিঠা দৈ দি পেলাই কপালত ভায়েকক ফুট দিব আৰু শেষত ভায়েকে বায়েকক সেৱা কৰিব আৰু বায়েকে ভায়েকক দীৰ্ঘজীৱী হ'বলৈ আশীৰ্বাদ দিব আৰু বায়েকে ভায়েকক মিঠাই খুৱাব। সেয়াই আছিলে ভাইফোঁটাৰ নিয়ম। কোনো জেগাত এই ভাইফোঁটাকে ভাইদ'জ বুলিও কয়। থেংক ইউ ফৰ ৱাটছিং। যদি ভিডিঅ'টো ভাল পাইছে সকলোৱে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।